life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. Fuck me, I'm looking in the mirror, so foggy, but I've never seen clearer. I don't really think anyone can save me, and honestly I'm not really sure I want saving. I like to be my own worst enemy. চাহ বাগিচা যে ফেক্টৰীটো আছে, ফেক্টৰীটো এইটোৱে আপোনালোকে দেখি আছে আৰু এই ফেক্টৰীটোত মই যাম এদিন আৰু আপোনালোকক ভিডিঅ' কৰি দেখাম যে চাহ কেনেকৈ তৈয়াৰ কৰা হয়, কেনেকৈ বনায়। আপোনালোকে বহুতো হয়তো দেখা পোৱা নাই। আৰু যে এই মন্দিৰটো আছে, ইয়াতে শিৱৰাত্ৰি হয়, আমি প্ৰত্যেক বছৰে আহোঁ ইয়াত। আৰু আগত এটা গণেশ মন্দিৰ আছে, গণেশ মন্দিৰটো আপোনালোকক মই দেখুৱাম, ৰাস্তাৰ পৰা দেখুৱাম, ভিতৰলৈকে নাযাওঁ কাৰণ ভিতৰলৈকে আজি টাইম নহ'ব আৰু সন্ধিয়াও হ'ব। আমি সন্ধিয়া টাইমতে আহিছোঁ ইয়াত অলপ। তো গাইছ, এইটোৱে হ'ল গণেশ মন্দিৰ। গণেশ মন্দিৰটো দেখিছে, এইটোৱে গণেশ মন্দিৰ। আৰু ইয়াত আপোনাৰ বিয়া চিয়া কৰোৱা হয়, বহুত মানুহ আহি ইয়াতে বিয়া কৰাই যায়, কৰি যায়। আৰু এইটো যে ফেক্টৰীটো দেখিছে, এটা ফেক্টৰীৰ নিচিনাই হয়, কাৰণ এইটো এই ৰাস্তাটো যেতিয়া বনাইছিল এই ব্ৰিজখনৰ কাৰণে ইয়াতে বহুত মানে বস্তু ইয়াতে বনোৱা হৈছিল, শিল চিল ইটা পৰ্যন্ত ইয়াতে বনাইছিল। আৰু ইয়াত দেখিছে শিল বালা এনেকৈ ভাঙি পেলাই ইয়াতে সেই তৈয়াৰ কৰে চব বস্তু। আৰু ব্ৰিজখন আমি আগত দেখি পাম, ইয়াত দেখিছে কি ধুনীয়া এটা সুন্দৰ প্লেচ। আৰু ইয়াতে বহুত মানুহ আহি আপোনাৰ ফটো চটো শ্বুট কৰি যায়। কেইদিনমান আগতে জুবিন দাও আহিছিল, আহি ইয়াতে এটা গানৰ শ্বুট কৰি গৈছিল। গানটো ইউটিউবত ৰিলিজো দিছিল, মই এদিন মানে মোৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ মই গানটোৰ কথা। তো ইয়াতে শ্বুট কৰা হৈছিল। ইয়াত দেখিছে বৰনদী ৰিভাৰ, আৰু এইটোৱে হ'ল বৰনদী, আৰু এইখন বৰনদীৰ দলং। আকাশখন পূৰা ধুনীয়া নীলা, তাৰ তলত ধুনীয়া এটা প্লেচ। আৰু ইয়াতে বহুত মানুহ গান চান শ্বুটিং কৰে, পিকনিকৰ টাইমত পিকনিক খাব আহে। দেখিছে আপোনালোকে, মই এইফালে দেখাই দি আছোঁ, ধুনীয়া এটা সুন্দৰ পৰিৱেশ। আপোনালোকে দেখিছে বড়ো লোকৰ নৃত্য, আৰু ইয়াত বড়োসকলে ইয়াত গান শ্বুটিঙৰ কাৰণে আহিছে। আৰু এইখিনি জেগাখিনি ধুনীয়া প্লেচ হয়, ইয়াত বহুত মানুহে মানে বহুত শ্বুটিং কৰি গৈছে। আৰু এয়া দেখিছে আপোনালোকে, ইয়াত পিকনিক খোৱা হয়। দেখিছে ইয়াত সান্নিধ্য ভূঞানো আহি গৈছে ইয়াতে, আৰু সান্নিধ্য নহয় সান্নিধ্য ভূঞান, তো ইয়াতে আহি গৈছে। আৰু ইয়াত দেখিছে আপোনালোকে, আৰু জুবিন দাই যে গান শ্বুট কৰিছিল এই গছডাল, এই সৰু গছডাল দেখিছে, এই সৰু গছডালৰ তলতে ইয়াতে জুবিনে গান শ্বুট কৰিছিল, ইয়াত দেখিছে। আৰু বহুত মানুহ আহে ইয়াত, আহি গানৰ কাৰণে শ্বুট কৰি যায়। পিকনিকৰ টাইমত ইয়াতে পিকনিক খাই যায়। তো ইয়াত নদীটো দেখিছে আপোনালোকে, নদীটোতে পিকনিক খাই যায়। তো আমিও যোৱা বছৰ আহিছিলোঁ, তো এই বছৰ আমি আহিম নে নাই এইটো ক'ব লগা নোৱাৰোঁ। আৰু আমাৰ ইয়াতে পিকনিক খোৱা জেগা বহুত আছে, ভঙামাটি আছে, যোৱা হয়নে নাই সেইটো আমাৰ ফিক্স হোৱা নাই। দেখিছে ইয়াত বহুত কাপলছো আহে। তো এতিয়া আমি যাওঁ। বাঙালি মেলা, ইয়াতে ৰোল পায়, ক'ত পায় ৰোল? তো এইখনে হোটেল, ইয়াতে ৰোল পায়। তো এইটো তেল দিম, আমি যোৱা টাইমত তেল ভৰাই যাম। এতিয়া দেখিছে আপোনালোকে, গাইজ ফাইনেলি আমাৰ ৰোলটো বনাই আহিল। তো ইয়াত দেখিছে ধুনীয়া কৰি বনাইছে। আৰু এইটো এটা গ্ৰীণ চাটনি হয়, আৰু এইটো এটা ক্ৰীম, আৰু এইটো আমাৰ ৰোল। তো আৰু এইখন মেনু কাৰ্ড হয়, আৰু দেখিছে মেনু কাৰ্ডখনত
ইয়াত লিখা আছে কি বস্তু কি আইটেম পায় চিকেন ললিপপ 100 টকা 20 পাৰ পিচ আপোনালোকে দেখিছে এনেকুৱা কৰি আৰু এইখনেই হ'ল হোটেল আৰু হোটেলখন আপোনালোকে দেখাই আছোঁ এইটো এইখনেই হ'ল হোটেল আৰু আপোনালোকে যদি আহিব পাৰে আমি হোটেলৰ তাত নম্বৰটো আছে আমি আপোনালোকক দেখাই দিম থাম্বনেইলত আপোনালোকে পাই যাব আৰু আমি ৰোল খাবলৈ এতিয়া ৰেডি তো আপোনালোকে অলপ সময় ৱেইট কৰক আমি ৰোলটো খাই লওঁ তো গাইজ আমাৰ ৰোল খোৱা হ'ল আৰু এইখন দাদাৰ হোটেল এইটো দাদা এটা হাই কৰি দিয়ক দেখিছে আপোনালোকে আৰু হোটেলখন মই সন্মুখৰ পৰা দেখাবলৈ চেষ্টা কৰিম এইখন দেখিছে মা গীতা ৰেষ্টুৰেণ্ট তো আপোনালোকে আহিলে ইয়াত খাব আৰু ইয়াত আছে কণ্টেক্ট নম্বৰ আপোনালোকে দেখিছে অলপ পিকচাৰটো আন্ধাৰৰ আৰু এইটো কণ্টেক্ট নম্বৰ মই কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'লে হ'ল তো দাদা যাওঁ ঠিক আছে তো আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰত আৰু এই দেখিছে সীমান্তৰ বাইক ষ্টাৰ্ট দিলে আৰু আমি এতিয়া পাণ খাম মিঠা পাণ ইয়াত পায় নেকি তো আগত ইয়াৰ মিঠা পাণ দোকান এইখন তো আমি 120 120 মিঠা পাণ হা এটা 120 দুটা বনাবচোন দেখিছে কয়াৰ দিবলৈ মানা কৰিছে সীমান্তই দেখিছে অকণমান বজাৰ কৰি ল'লোঁ আমি ঘৰলৈকে পূৰা ফ্ৰেছ মাল এইখন বাঙালী পাতৰ চক হয় এইটো আৰু দেখিছে আপোনালোকে পূৰা ফ্ৰেছ এই মাত্ৰ বোলে চিঙি আনা মাল এইবিলাক দেখিছে তিয়হ পিঁয়াজ বেঙেনা পটল বিলাহী তো আমি বিলাহী ল'লোঁ তো গাইছ এতিয়া বজাৰ কৰা হৈ গ'ল আৰু আমি ঘৰলৈ যাই আছোঁ এয়া দেখিছে বজাৰ বিলাহী আৰু বিলাহী আৰু তিয়হ লৈ ল'লোঁ আমি আৰু তিয়হটো আপোনাৰ গৰমৰ কাৰণে বহুত ভাল আৰু বিলাহীটো বহুত ভাল ভোজৰ কাৰণে ভাল আৰু তাত যে আছিল বস্তুবিলাক চব ফ্ৰেছ মাল আছিল অকণমান আগতে ছিঙি আনিছে সেইটো কাৰণে আমি তাৰ পৰা লৈ আহিলোঁ আৰু আমাৰ তাত দামো অকণমান বেছি কাৰণ ইয়াত আমি 50 টকা কৰি বিলাহী কিলো পালোঁ কাৰণ আমাৰ তাত আছিল 80 টকা কিলো সেইটো কাৰণে ইয়াৰ পৰাই লৈ ল'লোঁ আৰু এই দেখিছে সন্ধিয়া টাইম হৈ গ'ল আৰু বেছি দেৰি হ'লে মাৰো গালি খাব লাগিব সেইটো কাৰণে আপোনালোকে বুজিছেই সেইকাৰণে আৰু অলপ জলদি কৰি আমি তাৰ পৰা আহিলোঁ দেখাবলগীয়া বহুত বস্তু আছিল কাৰণ আজি সন্ধিয়া টাইমত আমি বেছিভাগ সন্ধিয়া টাইমতে ওলাই অহা যায় সেইটো কাৰণে সন্ধিয়া টাইমত দেখুৱাবও নোৱাৰিলোঁ নেক্সট টাইম আমি ইয়াতকৈ ভাল ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক তেন্তে আমি যাই থাকোঁ ঘৰত হে গাইছ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু যদি চেনেলটোত নতুন কৰি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই থৈ দিব আৰু যদি কিবা সুধিব লগা আছে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনৰ বক্সত ইনষ্টাগ্ৰামৰ লিংকটো দিম তাত গৈ মোক ফ'ল' কৰি ল'ব আৰু মেছেজ কৰিব মই আপোনালোকৰ মেছেজবোৰ সকলোবোৰ ৰিপ্লাই দিম আৰু তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম তেতিয়ালৈকে বাই বাই জয় অসম